বিবি কশ্যপ জুবিন দাক লৈ কি উপহাৰ দিছিল দাদাক এনেকৈ পাই খুব নাৰ্ভাছ জুবিন দাক লৈ কি ক'লে গুৱাহাটীত দুবাৰ তিনিবাৰ পাইছিলোঁ দাদাক একেখন মঞ্চত এটা কথা কৈ দিওঁ এটা আমি সময় ল'লোঁ না মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ আৰু সেই সময়ছোৱাত এটা অনুষ্ঠান আছিল দাদাৰ হাওৰাঘাটত আৰু হাওৰাঘাটত অনুষ্ঠান চাবলৈ যাওঁতে খুব একাফেকাটো বোকা আছিলে সেই বোকাটো আমি খচি যেতিয়া অনুষ্ঠান চাবলৈ গৈছিলোঁ আমাক পুলিচে খুব পিটিছিলে তাতে যিমানখিনি আমি দৰ্শক হিচাপে আছিলোঁ উৎপাত কৰিছিলোঁ খুব পিটিছিলে আৰু মই মেট্ৰিক পাছ কৰাৰ পিছত মায়ে এটা গিফ্ট দিছিলে মোক সেইটো হৈছে মোৰ মাৰ ট্ৰেডিশ্যনটো হৈছে ডিমাচা কছাৰী আৰু সেই ডিমাচা কছাৰীৰ যোনটো কাপোৰ আছিলে সেই কাপোৰটো দি মই দাদাক নোখোৱাকৈ মোৰ জোখতেই মই এটা ৱাছকট বনাইছিলোঁ দাদালৈ আৰু সেই ৱাছকটটো আজিয়ে দিম বুলি স্পেচিয়েলি মই বনাই লৈ আহিছোঁ সেইকাৰণে অনুষ্ঠান শেষ কৰি যোৱাৰ পিছত মই ঘৰলৈ যোৱা নাই দাদাক এটা সেৱা কৰি এই ৱাছকটটো পিন্ধাম থেংক ইউ মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি থেংক ইউ আৰু বিজু মোৰ ভাইটিৰ নিচিনা আমি নতুন প্ৰজন্মৰ এজন ভাল গায়ক মোৰ আশীৰ্বাদ মোৰ মৰম সদায় থাকিব লগত থেংক ইউ বিজু থেংক ইউ